চুটিগল্প এক ব্যঞ্জনাময় সাহিত্য। কম পৰিসৰতে ভাৱ আৰু চিন্তাৰ গভীৰতাৰে ই অনায়াসে ঠাই ল'ব পাৰে পাঠকৰ মনৰ জগতত। পাঠ কৰিছোঁ বৰষা গগৈ দিহিঙীয়াৰ এটি চুটিগল্প, অস্তিত্ব। একান্ত মনে পাকঘৰত ৰন্ধা বঢ়াত ব্যস্ত আছে অলকানন্দা। সুদীৰ্ঘ দিনৰ অভ্যাসৰ ফলত নিয়াৰিকৈ সকলো কামেই সম্পন্ন হয় তাইৰ। বিয়াৰ পাছৰে পৰা মন্ত্ৰমুগ্ধৰ দৰে বিনা প্ৰতিবাদে তাই সকলোবোৰ দায়িত্ব পালন কৰি গৈছে। যে যেনেকৈ যি বিচাৰে সময়মতে পাইছে। মুঠতে এগৰাকী ভাল বোৱাৰী হোৱাৰ লগতে এগৰাকী সুগৃহিণী, ভাল পত্নী আৰু মাতৃ হিচাপে নিজক তুলি ধৰিব পাৰিছে তাই। নিজৰ ইচ্ছা অনিচ্ছা, ভাল লগা বেয়া লগা একোকে গুৰুত্ব নিদি যোৱা 15টা বছৰ এই ঘৰখনৰ বাবেই তাই অহো পুৰুষাৰ্থ কৰি আহিছে। কিন্তু আজিকালি কিবা এটা অভাৱে অলকানন্দাক আমনি কৰে। স্বামী বা শহুৰ শাহুৰ পৰা একো অসুবিধা পোৱা নাই। আচলতে ল'ৰা ছোৱালীহাল অলপ ডাঙৰ হৈ নিজৰ দায়িত্ব বুজি পঢ়া শুনা কৰিবলৈ লৈ ব্যস্ত থকাত অলকানন্দাৰ অলপমান সময় ৰাহি হৈছে। সেই সময়খিনি তাইৰ মনলৈ বহু প্ৰশ্ন কঢ়িয়াই আনিছে। ইমান বছৰে নিজৰ বাবে তাই কি কৰিলে? ইমান বছৰে বুকুত সাঁচি ৰখা কিছুমান অনুভৱে তাইক আমনি দিয়ে। এই আমনিবোৰকে দূৰ কৰিবলৈ এদিন তাই ডিজিটেল পৃথিৱীখনত ভৰি দিলে। প্ৰথমে একো আদেশ নাপালেও পিছলৈ সকলোবোৰ বুজি পোৱা হ'ল আৰু নিজৰ অনুভৱবোৰ লিখিবলৈ ল'লে। দিনে দিনে লেখাবোৰ ভাল হৈ আহিল আৰু বহুতৰে সমাদৰ লাভ কৰিবলৈ লোৱাত তাইও উৎসাহী হৈ পৰিল। বাঢ়ি আহিল ব্যস্ততা। তাতেই সৃষ্টি হ'বলৈ ধৰিলে সমস্যা। তাইৰ এই ব্যস্ততাক ঘৰখনে সহজভাৱে নোলোৱা হ'ল। তাইৰ লেখাবোৰক লৈও স্বামীয়ে উপলিঙা কৰিবলৈ ধৰিলে। তাই অনুভৱ কৰিলে অতদিনে ঘৰখনৰ বাবে নিজৰ সকলো সময় ব্যয় কৰি ইমানখিনি কৰিলে, অথচ আজি নিজৰ বাবে অকণমান সময় বিচাৰোঁতে তাইক স্বাৰ্থপৰ বুলি কোৱা হ'ল। অকণমান কৰ্তব্যত শিথিলতা আহিলেই কথা শুনোৱা হ'ল। তেতিয়াহে যেন অলকানন্দাই অনুভৱ কৰিলে তাই এক অস্তিত্ববিহীন সত্তা। তাইৰ পৰিচয় কি? ইয়াৰ পাছত তাই কি কৰিব? ঘৰখনৰ প্ৰিয় হৈ থাকিব নে নিজৰ পৰিচয় বিচাৰি ৰাজপথত ভৰি দিব? বহু চিন্তা ভাৱনাৰ অন্তত অলকানন্দাই সিদ্ধান্ত ল'লে। তাইৰ প্ৰিয় লেখিকা এগৰাকীয়ে কৈছিল, উপেক্ষাৰ সমান শক্তি নাই। তাই উপেক্ষা কৰিব। তাইৰ প্ৰতি সন্মান নথকা, তাইৰ হৃদয়খনক গুৰুত্ব নিদিয়া মানুহবোৰৰ তীক্ষ্ণ বাক্যবাণবোৰ উপেক্ষা কৰিব পৰাকৈ তাই শক্তিশালী হৈ উঠিব। তাইৰ কলমক তাই অধিক সক্ৰিয় কৰি তুলিব। নিজৰ ঘৰুৱা কৰ্তব্য আৰু দায়িত্বক সম্পূৰ্ণৰূপে পালন কৰিও তাই নিজৰ পৃথিৱীখনত মগ্ন হৈ থাকিব। কাৰণ তাইও মানুহ, অনুভৱ আৰু অনুৰাগেৰে গঢ়া মানুহ। তাই কেৱল পত্নী, মাতৃ আৰু বোৱাৰী নহয়, তাই অলকানন্দা, অলকানন্দা, অলকানন্দা।